নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক মুখত পৰা কলা দাগ আৰু পিম্পলসমূহ কেনেদৰে অতি সোনকালে ৰিমুভ কৰিব পাৰি আৰু এইবিলাকক অতি সোনকালে মুখৰ পৰা নাইকিয়া কৰিব পাৰি তাৰ বিষয়ে এটা ফেচ পেক বনাই আপোনালোকৰ আগত দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব স্কিপ নকৰাকৈ। আমি ইয়াত লৈছোঁ 2 চামুচ টমেটোৰ জুচ আৰু ইয়াত লৈছোঁ আপোনাৰ হালধিৰ ৰস 2 চামুচ, বটা হালধি লৈছোঁ। গতিকে এই বিলাহী 2 চামুচ ৰস বটা হালধিৰ লগত আমি মিলাই দিম। মিলাই দি ভালদৰে এই দুটা মিশ্ৰণ একেলগে মিক্স কৰিম ভালকৈ। এই দুটা মিশ্ৰণৰ লগত আমি এটা বস্তু এড কৰিম, এইটো হৈছে গোলাপ জল আমি 1 চামুচ দি দিম ইয়াত। এক চামুচ গোলাপ জল এড কৰি তিনিওটা মিশ্ৰণ একেলগে ভালদৰে মিলাই ল'ব। মিলাই লোৱাৰ পাছত আপোনালোকে ভালদৰে মিলোৱা হোৱাৰ পাছত আপোনালোকে এপ্লাই কৰিব ফেচত। গতিকে মই এপ্লাই কৰি দেখুৱাম কেনেদৰে এপ্লাই কৰিব। আপোনালোকে এনেদৰে হাতত ল'ব, আপোনালোকে মুখত ল'ব, মই হাতত এপ্লাই কৰি দেখুৱাম। গতিকে এনেকুৱা এপ্লাই কৰি পেলাই আপোনালোকে 30 মিনিটছ আপোনালোকে অলপ শুকাবলৈ দিব। শুকোৱাৰ পিছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই ল'ব। এনেদৰে 15 দিনমান আপোনালোকে এপ্লাই কৰিলে নিজে বুজিব পাৰিব যে মুখৰ পৰা কলা কলা দাগ আৰু পিম্পলছসমূহ ৰিমুভ হ'বলৈ ধৰিছে। গতিকে এইটো আপুনি ৰেগুলাৰ ইউজ কৰিব লাগিব, নহ'লে বুজিব নোৱাৰিব যে দাগসমূহ পিম্পলছসমূহ নাইকিয়া হৈছে নেকি। গতিকে এনেদৰে আপোনালোকে এপ্লাই কৰিব। এপ্লাই কৰাৰ পিছত নিজে আপোনালোকে ৰিজাল্ট পাব। এতিয়া মই বেছিকৈ দীঘল নকৰোঁ ভিডিঅ'টো, মই শ্বৰ্টকৈ আপোনালোকক দেখুৱাম। তো মোৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগে তেনেহ'লে লাইক আৰু কমেণ্টছ শ্বেয়াৰ কৰিব।